মুদি কাকা আৰু ৰাহুল দাদা, তহঁতে ভাল কাম কৰা নাই দেই। মোক বিচনাৰ পৰা নমাই দিছ। মই সৰু মানুহৰ কাৰণে তহঁতে এনেকা কৰিছ। ইয়াৰ বদলা মই কিন্তু ল'মেই চাবি। মই সৰু মানুহ বুলি এনেকুৱা কৰিছ তহঁতে। আমাৰ ঘৰলৈ তহঁতে যেতিয়া আহিবি, নহয় তহঁতক বহিব নিদিওঁ, চাই ল'বি। ঐ তই সৰু পোৱালি, তোক আমাৰ লগত বহাবলৈ লাজ লাগে আমাৰ। অলপ ডাঙৰ হৈ ল তই, তাৰপিছত আমাৰ লগত বহাৰ কথা ভাবিবি। তহঁতৰ ঘৰলৈ নাযাওঁ দে আমি। গ'লেও আমি গাড়ী লৈ যাম, গাড়ীতে বহিম। হ'ব, চাই ল'ম তহঁতক। মই ডাঙৰ হৈ লওঁ বাৰু। এইটো বৰ মুখ চোকা পোৱালি ইমান সৰুতেই ডাঙৰ ডাঙৰ কথা কয়। আৰু তোৰ আমাৰ লগত বহাৰ কি কাম আছে? তই আমাৰ কথা বুজি নাপাবি নহয়। পিতাই, তই এতিয়া ঘৰত যা, ডাঙৰ হ'লে আমাৰ লগত বহিবি। তোক বাৰু মই ডাঙৰ হ'লে গাড়ী এখন কিনি দিম দে, বুজিছ, বহিবলৈ। হ'ব, নালাগে। মই তহঁতৰ দুটাকে চাই ল'ম। মই ৰাতি আহি ইয়াত হাগি থৈ যাম। তেতিয়া তহঁতে কেনেকৈ ইয়াত বহিবি মই চাম নহয়। ঐ দুষ্ট ল'ৰা, নাপায় নহয় এনেকে কৰিব। হ'ব দে বহি আমাৰ লগত। নবহো মই তহঁতৰ লগত। মই সৰু পোৱালি নহয় জানো? ইমান সৰু পোৱালিটোৰ অভিমান চা।